নমস্কাৰ, মই পলাশ। আপোনালোকে চাই আছে মোৰ নতুন ইউটিউব চেনেল ছানৰাইজ। ছানৰাইজত আপোনালোকে দেখিবলৈ পাব আমাৰ গাঁৱলীয়া জীৱনৰ কিছুমান প্ৰতিচ্ছবি আৰু লগতে পাব মোৰ জীৱনৰ কিছুমান ভাল লগা বা বেয়া লগা মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এতিয়া মই যিহেতু নামঘৰত উপস্থিত আছোঁ, আজি হৈছে বৃহস্পতিবাৰ আৰু বৃহস্পতিবাৰ আমাৰ নামঘৰত ভাগৱত হয় আৰু মোৰ বেগত দেখিছে আপোনালোকে ভকত আহিছে আৰু লাহে লাহে মই আপোনালোকক নামঘৰৰ গোটেই পৰিৱেশ দেখুৱাই যাম। আৰু ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক এটা কথা জনাওঁ যে আপোনালোকে মোক আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব, যাতে মই আগবাঢ়ি যাওঁ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিব পাৰোঁ। আৰু নামঘৰলৈ আহিলে আপোনালোকে আমাৰ এইখন গেটেৰে সোমাই আহিব লাগিব আৰু তাৰ দাঁতিতে আছে এয়া গা গজেন্দ্ৰ, ধুনীয়াকৈ বনাই থোৱা আছে। আৰু এই গা গজেন্দ্ৰ বনাইছিলে আমাৰ গাঁৱৰে এজন দাদাই। প্ৰত্যেকজন গাঁওবাসীৰ অতি আদৰৰ, অতি মৰমৰ আমাৰ বৰ ভৰলুৱাৰ বৰনামঘৰ স্থাপিত হৈছিলে 1780 চনত। আৰু আমাৰ গাঁৱত প্ৰায় 400ৰ পৰা 500 ঘৰ মানুহ আছে আৰু আমাৰ সকলোৰে মাজত অতি মিলা প্ৰীতি আৰু একতা আছে। আৰু দেখিছেনে, মই এই নামঘৰৰ ভিতৰৰ ফালে সোমাই গৈ আছোঁ। দাঁতিতে আছে গ্ৰাস গজেন্দ্ৰ আৰু ৰাতিপুৱাৰ পৰিৱেশ, এটা ধুনীয়া পৰিৱেশৰ মাজে মাজে মই নামঘৰৰ ফালে আগুৱাই গৈ আছোঁ। আৰু মই সকলোৰে আগত আমাৰ নামঘৰ ভাগি চিনাকি কৰিবলৈ ওলাইছোঁ আৰু এই যাত্ৰাত যাতে মই সফল হওঁ। আৰু উত্তৰমুৱাকৈ আছে অন্য এখন গেট আৰু গেটখনত আছে দুজনা সিংহ। আৰু সিংহ দুজনা দিয়াৰ অৰ্থ এইটোৱেই যে এই সিংহ দুজনাই আমাৰ যিবিলাক বেয়া সেইবিলাক খেদি দূৰ কৰি দিয়ে। আৰু এতিয়া বৰ্তমান মই নামঘৰৰ ইয়াৰ ভিতৰত উপস্থিত আছোঁ। আৰু নামঘৰ মানে অসমীয়া সমাজত নামঘৰৰ যথেষ্ট অৱদান আছে। মহাপুৰুষ শংকৰদেৱে অসমীয়া সমাজত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ অৰ্থে নামঘৰ প্ৰতিষ্ঠা কৰিছিলে। আৰু ইয়াৰ বেগত দেখিছে আমাৰ নামঘৰীয়া ককা, তেওঁ কিবা কামত ব্যস্ত হৈ আছে, চাফ চাফাই কামত। আৰু নামঘৰ মানে হৈছে উপাসনা গৃহ বা প্ৰাৰ্থনা গৃহ। নামঘৰলৈ আহিলে আমাৰ মনবিলাক শান্তি লাগে, আমি ফ্ৰেছ ফিল কৰোঁ। আৰু নামঘৰ হৈছে অতি পবিত্ৰ স্থান আৰু ভকত বৈষ্ণৱসকল সেই নামঘৰলৈ আহে, তেওঁলোকে ধৰি লওক মনত অলপ শান্তি পায়। আৰু এয়া হৈছে আমাৰ গাঁৱৰে দাই। সেই দায়ে শিক্ষকতা কৰে আৰু মানে তেওঁ প্ৰতি বৃহস্পতিবাৰে আমাৰ নামঘৰলৈ আহে ভাগৱত গাবৰ কাৰণে, হয় নহয় দাই? হয় হয়, মই প্ৰতি বাৰতে আহোঁ। আমাৰ এই নামঘৰজনা 1780 চনতেই মানে প্ৰতিষ্ঠা হৈছিল। আৰু তেতিয়াৰ পৰাই আমাৰ নামঘৰত সাপ্তাহিক ভাগৱত পাঠ হয়। প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে ইয়াত ভাগৱত পাঠ হয় আৰু ভকতসকল আহে আৰু ভাগৱত পাঠ কৰি আছে। আৰু এইটো সময়ে সময়ে এইটো চলিয়ে আছে। গতিকে সকলো ধুনীয়াকৈ জড়িত হৈ আছে আৰু ইয়াত আমাৰ সকলো ৰাইজ জড়িত হৈ আছে আৰু সকলো ৰাইজ আহে। গতিকে আমি এইটো মানে জীয়াই ৰাখিবৰ কাৰণে যিমান পাৰোঁ ইমান চেষ্টা চলাই আছোঁ। আৰু পাছৰখিনি মই আপোনালোকক যেতিয়া ভকত আহিব তেতিয়া মানে দেখাই দিম আৰু আপোনালোকক। আছে আপোনালোকে দেখিছে যে মোৰ পাছফালে আছে এয়া নামঘৰৰ লাই খুঁটাত আচলতে গুৰুস্থানীয় বা পণ্ডিত টাইপৰ মানুহে ধৰি লওক ইয়াত বহিব পাৰে আৰু সকলোকে মানে এই লাই খুঁটাত বহিবলৈ দিয়া নহয়। আৰু মোৰ পাছফালে আপোনালোকে দেখিছে এয়া আমাৰ নামঘৰৰ এয়া পবিত্ৰ আসন ভাগি, এয়া থাপনা ভাগি। আৰু তাৰ সন্মুখতে আছে এয়া জয় বিজয়, এয়া থাপনাৰ দুৱাৰখীয়া। আৰু দেখিলেই ভাল লাগে। আৰু থাপনাৰ আগত আমি চাকি বন্তি জ্বলাই আমাৰ মনৰ যিবিলাক ভাৱ বা আমাৰ যিবিলাক ভাল চিন্তা সেয়া আমি ইয়াত থাপনাৰ আগতে প্ৰকাশ কৰোঁ। আৰু এই ভাগি হৈছে আমাৰ নামঘৰৰ গৰুণ্ডপক্ষী। আৰু গৰুণ্ডপক্ষী ধুনীয়াকৈ নামঘৰৰ থাপনাৰ ফালে মুখ কৰি এয়া ধুনীয়াকৈ নমস্কাৰ কৰি আছে। আৰু এয়া দেখিছেনে আমাৰ গাঁৱৰ নামঘৰীয়া ককা। এই নামঘৰীয়া ককাই ধুনীয়াকৈ এয়া দেখিছেনে এইবিলাক এয়া পাণ কাটিছে, তামোল কাটিছে, হয় ন ককা? আজি যিহেতু বৃহস্পতিবাৰ এতিয়া ভকত দুজনকৈ আহিছে। আৰু মই অকণমান পাছতে আপোনালোকক যেতিয়া ভাগৱত গাব তাৰ মানে ভিডিঅ' আপোনালোকক দেখুৱাই দিম। আৰু আমাৰ গাঁৱৰ সকলো ৰাইজে মিলি এয়া নামঘৰত ৰুইছে, দেখিছেনে কঁঠালৰ গছ। এয়া কঁঠাল ধুনীয়াকৈ এটা লাগিছে। আৰু মোৰ বেগত আৰু এয়া দেখিছেনে আমলখি, তাৰপাছতে আৰু এয়া হৈছে বেলগছ আৰু দাঁতিত আছে তামোলৰ গছ। আৰু ইয়াৰ দেখিছেনে এইটো পুখুৰী, এয়া হৈছে আমাৰ নামঘৰৰ পুখুৰী। আৰু এটা মাছ আছে, এতিয়া মাছবোৰ ওলাই থকা নাই, তাত ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। আৰু দাঁতিতে যে দেখিছে সেইটো এটা প্ৰকাণ্ড পানী টেংকি, তাৰ কাম বৰ্তমান চলি আছে। আৰু ইয়াৰ পানীৰে আমাৰ নামঘৰত কিবা কিবি পাতিলে ইয়াৰ পানীৰে মানে প্ৰসাদ ধুৱে।
আৰু এতিয়া আপোনালোকে দেখিছে এয়া আমাৰ ভকতসকল এজন এজনকৈ আহিছে। এয়া গোপাল দা আহিলে গোপাল দা? অঁ, মই অকণমান ভিডিঅ' কৰি দিছোঁ। অঁ, তাৰ বহক যাওক। আৰু এজন এজনকৈ আমাৰ নামঘৰত এয়া ভকত গোট খালে। আৰু ভকত শব্দৰ অৰ্থ হৈছে ভ মানে ভক্তি, অ মানে কঠিন, আৰু এতিয়া ত মানে হৈছে তপস্বী। আৰু এতিয়া ভাগৱত পঢ়িব। আপোনালোকক ভাগৱতৰ ভিডিঅ' মই ধুনীয়াকৈ দি দিম। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুত্ৰয়, তৃতীয় চতুৰ্থে জাৰ হুৱে উৰুদ্ৰয়া, নাবিদেশ পঞ্চম ষষ্ঠ দেবক্ষ শাল, সপ্তমে অষ্টমে কৰ কমল যুগল। ভাগৱত শুনি আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। আৰু এতিয়া মই ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদি ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।